ভন্টি তোৰ কামবোৰ কৰি হ'লনে? হ'ল বা যাচোন যা মোৰ কাৰণে চাহ একাপ বনাগে, মোৰ ইমান টোপনি ধৰা নিচিনা লাগিছে। মই এতিয়া অকণমান শুম বুলিহে ভাবিছিলোঁ, কাম কৰি ভাগৰ লাগিছে। উফ ৰাম, একাপ চাহ বনাই লৈ দি লওঁচোন, তাৰপিছত যিমান শুৱ শুই থাকিবি। তইতো জানোৱেই মই কালি পাৰ্লাৰত গৈ নীলাইট কৰি আহিছোঁ, আৰু এতিয়া কাম কৰিলে সেইবোৰ বেয়া হৈ নাযাব জানো? যা নাই যা, মই ৰাতি ভাতটো বনাম বাৰু, যা তই। হ'ব বাৰু, ঠিক আছে, তুমি বহা। এতিয়া অলপ বহি চাহ অকণ খাই লওঁ দেই। এনেও এইকে মই ৰাতি ভাত বনাম, তাইক মই এতিয়া এনেহে ক'লোঁ। মই কাম কৰি কৰি নিজৰ অৱস্থা বেয়া কৰিব নোৱাৰোঁ নহয়। কাম কৰিলে মোৰ দেখোন নখ চখবোৰ, মুখ চখবোৰ চব বেয়াই হৈ যাব। মইনো ধনী ল'ৰা ক'ৰ পৰা পাম তেতিয়া? তাইয়ে কাম কৰক। বৰুৱা দা ইমান খৰধৰ কৰিছে যে, নক'বা, সোনকালে ঘৰলৈ যাব লাগে বুজিছা। ছোৱালীজনী ঘৰত অকলেই থাকে, তেহেঁতি চব কাম বন কৰে। মই ভাবোঁ কিবা এটা সহায় কৰি দিম বুলি, কিন্তু নোৱাৰিছোঁগৈ আৰু। ৰাতিপুৱা 9টাতে ওলাই আহিব লাগে আৰু এতিয়া গধূলিলৈকে থাকিব লাগে। বুজিছোঁ, বাইদেউ নোহোৱাৰ পৰা আপোনাৰ বহুত কষ্ট হৈছে ন? হৈছে আৰু অলপ, কিনো ক'বা আৰু। তেহেঁতি এতিয়া দুইজনীয়ে ঘৰখন চম্ভালিছে বুলিছোঁহে। অলপ ডাঙৰ হ'ল বাবে নিজে কৰিব পাৰিছে আৰু। বাৰু আপুনি সোনকালে কাম সামৰি ঘৰলৈ যাওক। ঠিক আছে বাৰু দিয়া। গধূলি হ'লেই, মই এতিয়া গা বেয়া ভেকচন ধৰোঁ, নহ'লে ৰাতি ভাত আকৌ ময়ে বনাব লাগিব। বিচনাতে শুই থাকোঁ। বা বা, ৰাতিৰ কাৰণে ভাত বনাব হ'ল নহয়, মই শাক চাক যোগাৰ কৰিছোঁ আৰু। তই অকলে বনাব নালাগে বাৰু, ময়ো লাগি দিম আহ। শুনিছনে তই, এতিয়া যে তই শুলি, গধূলি শুৱে নেকি বা মানুহে? মই এতিয়া উঠিব নোৱাৰোঁ, মোৰ গাটো মানে একেবাৰে বেয়া লাগিছে। কিবা মূৰটো ইমান যে বিষাইছে। কি হৈছে তোৰ? নেজানো, ফটককে গাটো বহুত বেয়া লাগিছে। চাওঁ অলপমান উঠি দেচোন, মই তোলৈ গৰম পানী অলপ লৈ আহোঁ। মই নোৱাৰিছোঁ আৰু উঠিব নোৱাৰিছোঁ। মোক একো দিব নালাগে, খালি তই আজি ৰাতি ভাতকেইটা বনাই দেখি যা। মই উঠিবই পৰা নাই, কেনেকৈ কাম কৰিম? খালি দেউতাক নকবি যে তই অকলে অকলে এইবোৰ চব কৰিছ বুলি। কিন্তু তেওঁকতো ক'বই লাগিব তোৰ যে গা বেয়া হৈছে বুলি। নাই তই চিন্তা নকৰিবি, যা তই বনাগে। ঠিক আছে বাৰু, হ'ব দে, ময়ে বনাম, খালি বেছি গা বেয়া লাগিলে মোক মাতি দিবি। হ'ব, তই যা এতিয়া। উফ ৰাম, এতিয়াহে শান্তি আৰু দেই, এতিয়া মই আৰামছে শুই থাকিব পাৰিম। ভাত হ'লে মোক মাতিব, মই খামগৈহে, আৰু বাচনো ধুবলৈ নাই। মই এতিয়া শুই থাকোঁ। চব বনাই হৈ গ'ল পাই, এতিয়া দেউতাক আৰু বাক মাতি দিওঁগৈ। সোনকালে খাই লওঁহি, নহ'লে খানা ঠাণ্ডাই হ'ব। আৰু তাতে বাপ আকৌ গা বেয়া, তাই খাই মেলি সোনকালে শুই থাকিব পাৰিব। যাওঁ মাতি লওঁগৈ। চুমকি, তয়ো বহ আকৌ। বহিম দেউতা, মই তোমালোকক দি লওঁচোন বাৰু। চুমি, তয়ো লাগি দে আকৌ তাইৰ লগত। নাই দেউতা, মই পাৰিম দিয়ক। তই কি এইবোৰ অকলে বনালি নেকি? নাই দেউতা, আমি দুজনীয়ে মিলি বনাইছোঁ। আপুনি চিন্তাই নকৰিব, আমি দুজনীয়ে মিলিয়েই চব কাম কৰোঁ। দেউতা, বায়ে ঠিকেই কৈছে। ঠিক আছে বাৰু তেতিয়াহ'লে, কিন্তু তই তাইক সৰুৰ পৰাই ঢেৰ কাম নকৰাবি আকৌ। দুইজনীয়ে মিলিয়ে কৰিবি কাম। হ'ব দেউতা, তুমি অকণো চিন্তা নকৰিবা, লাগিলে ময়ে বেছিকৈ কাম কৰিম। হ'ব দে, এতিয়া খাই ল, নহ'লে এইবোৰ ঠাণ্ডাই হ'ব। ছাৰ, আপুনি মোক মাতি পঠিয়াইছিলে? বৰুৱা, মই বিশেষ কাম এটাত মাতিছিলোঁ, আপুনি বহকচোন। ঠিক আছে, হ'ব বাৰু, আপুনি কওকচোন। নাই বৰুৱা, আপুনি বহক। ঠিক আছে ছাৰ। আপুনিতো জানেই মোৰ দেউতা ঢুকুৱা বেছি দিন হোৱা নাই। তাৰ পৰা এই অফিচৰ কামটো ময়ে চম্ভালি আছোঁ। জানো ছাৰ, আপুনি অহা পিছততো অফিচটোৱে আৰু উন্নতি কৰিবলৈ ধৰিছে। পিছে মই আপোনাক অফিচৰ কামত মতা নাছিলোঁ। তেনেহ'লে ছাৰ, কিবা বিশেষ কাৰণ আছিল নেকি? এটা বিশেষ কথা আছিল আপোনাৰ লগত। কওকচোন ছাৰ। আপুনি বেয়া নাপাব খালি। নাই মই আপোনাকনো কিয় বেয়া পাম? মই জইন হোৱা দিনা যে আমাৰ অফিচত পাৰ্টি এটা আছিল, তেতিয়া আপোনাৰ দুজনী ছোৱালী আহিছিল। হয় ছাৰ, মোৰ তাৰে ছোৱালী এজনী পচন্দ হৈছে। মায়েও মোক সোনকালে এতিয়া বিয়াখন পাতি ল'বলৈ কৈছে। আপুনি যদি মান্তি হয়, তেতিয়া মই আপোনালোকৰ ঘৰলৈ গৈ তাইক চাই আহিব পাৰিমনে? চিন্তা নকৰিব, মই মাকো লৈ যাম বাৰু। যদি মা, আপোনাৰ আৰু তাইৰ পচন্দ হয়, তেতিয়া আমি বিয়াখন ফাইনেলে কৰি পেলাম। ছাৰ, মোৰ কাৰণে এইটো বহুত ডাঙৰ সুখৰ খবৰ। মই যদি মোৰ এজনী ছোৱালী আপোনাৰ হাতত গতাব পাৰোঁ, তেতিয়াহ'লে মোৰ একো চিন্তাই নাথাকিব। মই তেহেঁতলৈ দৰা চাম বুলি ভাবিয়ে আছিলোঁ, কাৰণ তেহেঁতৰ এতিয়া মাক নাই, মোৰ অকণমান চম্ভালিবলৈ দিগদাৰ হৈছে। তেহেঁতিনো কিমান ঘৰখনত কাম কৰি থাকিব। মই আপোনাক বহুত দিনৰ পৰাই কম ভাবি আছিলোঁ, কিন্তু ক'ব পৰা নাছিলোঁ। হ'ব দিয়ক ছাৰ, আপুনি যেতিয়া যায় মোক খবৰটো দি দিব। যদি বিয়াখন হয়গৈ আৰু তেতিয়া মই তাইৰ ভাগৰ ভাগ্য বুলিহে ক'ম আৰু। ঠিক আছে বৰুৱা, মই কাইলৈকে আপোনাৰ ঘৰলৈ যাম। আৰু চিন্তা নকৰিব, আপুনি কাইলৈ অফিচলৈ আহিব নালাগে, ঘৰতে থাকিব। ঠিক আছে ছাৰ।
মই আজি অলপ সোনকালে ঘৰলৈ গৈ থাকোঁ আৰু তেতিয়া বস্তু যোগাৰ কৰিবলৈ আছে নহয়। ঠিক আছে বৰুৱা, যাওক। তহঁতি দুজনী ইয়াত বহি আছ, মই গোটেই ঘৰত বিচাৰি ফুৰিছোঁ তহঁতক। দেউতা, তুমি আজি ইমান সোনকালে আহিলা যে? ৰ'বা, মই তোমালৈ পানী আনোগৈ। এটা বিশেষ কথা আছে তহঁতৰ লগত, সেইবাবেই সোনকালে আহিলোঁ। কথাটো শুনি যা ৰ। কোৱাচোন দেউতা, কি বিশেষ কথা? আমাৰ ছাৰক তহঁতি চিনি পাৱ নহয়? পাওঁ দেউতা, আমি গৈছিলোঁ নহয় তেওঁ জইনিং পাৰ্টিলৈ। অঁ, তেওঁ হেনো তহঁতৰ দুজনীৰ ভিতৰত কাৰোবাৰ পচন্দ হৈছে। কি সঁচা নেকি দেউতা? তেওঁ দেখোন বহুত ধনী মানুহ। অঁ, তেওঁ আমাতকৈ বহুত ধনী মানুহ, আৰু সি অকল ল'ৰা এটাই। গোটেই সম্পত্তিবোৰ তাৰ ভাগৰে। চাচোন বাৰু, আমাৰ সাধাৰণ ঘৰ এখনৰ ছোৱালী এজনী তাৰ পচন্দ হৈছে। দেউতা, তুমিতো ভালহে পাব লাগে, ইমান ডাঙৰ ধনী মানুহে আমাক পচন্দ কৰিছে। মই বহুত সুখী তহঁতৰ কাৰণে। তেওঁ যোনজনীকে পচন্দ কৰিছে তাইৰ লগতে মই তাক বিয়া কৰাই দিম। কিন্তু দেউতা, কিন্তু নহয় অ চুমকি, মই তহঁতৰ বিয়াখন পাতি দিলে মোৰ ইমান চিন্তা নাই আৰু। মাটো আগতেই গ'লগৈ, ময়ো তেনেকৈ এদিন যামগৈ, সেইবাবে তহঁতৰ দায়িত্বকেইটা পূৰণ কৰি থৈ যাওঁ বুলি ভাবিছোঁ। নাই নাই দেউতা, তুমি এইবোৰ কি কৈছা? তেনেহ'লে মই যি কৈছোঁ তহঁতি শুনিবি নহয়? শুনিম দেউতা, আমি তোমাৰ কথা কিয়নো নুশুনিম। ঠিক আছে, মই কাইলৈ কাৰণে বজাৰ কৰি আহিছোঁ, তেওঁলোক কাইলৈকে আহিব। কি ইমান সোনকালে আহিবনে? অঁ, আৰু যদি চবৰে পচন্দ হয় তেতিয়া কাইলৈকে বিয়াখন ফাইনেল কৰি থৈ যাব। বাহ, তেনেহ'লে দেখোন বঢ়িয়া কথা। ইমান ধনী মানুহৰ লগত সম্পৰ্ক কৰিলে আমাৰ দেখোন জীৱনত দুখীয়া নাথাকিব। যি মন যায় ল'ব পাৰিম, সদায় শ্বপিং কৰিব পাৰিম। হ'ব, তেওঁলোক বহুত ধনী মানুহ, আমাৰ নিচিনা ঘৰৰ মানুহ নহয়, সেইবাবে ঘৰখন অকণমান ঠিক ঠাক কৰি থবি। ঠিক আছে দেউতা, মই বাৰু কামত ধৰোঁগৈ। ব'ল চুমকি, আমি দুইজনী মিলি কৰিলেহে হ'ব। ঠিক আছে বাৰু বা, ব'লা। বাহ, আজি মোক সঁচাকৈ ধুনীয়া লাগিছে দেই। আৰু তেওঁ পচন্দ কৰিলে মই ধুনীয়া শাৰী এখনো পিন্ধি আহিছোঁ। এনেও তেওঁ চাগে মোকে পচন্দ কৰিছে, মোৰ লগত অলপ কথাও পাতিছিলে। মই যি বিচাৰিছিলোঁ তাকে পাইছোঁ। ইমান ধনী মানুহৰ লগত বিয়া হ'ব পাৰিলে মোৰতো ভাগ্য ফুলি যাব, আৰু মই তাত গৈ একো কামো কৰিব নালাগে। ভালেই হ'ল, মই এইকেইদিন একো কামেই কৰা নাই। সেইজনীকে চব কাম কৰাই আছোঁ, এতিয়া তাইকতো এনেও পচন্দ নকৰে। যাওঁ আৰু অলপ মেকআপ কৰি লওঁগৈ, তেওঁলোক পাবহি চাগে। মোৰ যে চাদৰ মেখেলা পিন্ধি ওলাবলৈ একেবাৰে মন নাই। বাটো অথনিয়ে ওলাই ৰেডি হ'লেই। বাক চাদৰ মেখেলা পিন্ধা দেখি এতিয়া দেউতাই মোকো পিন্ধিবলৈ কৈছে। যাওঁ আৰু ময়ো পিন্ধি লওঁগৈ, দেউতাৰ কথা আকৌ ৰাখিব লাগিব নহয়। কিবা কষ্ট পালে নেকি আকৌ আহোঁতে আপোনালোকে? নাই নাই বৰুৱা, একো কষ্ট নাই পোৱা। সোনকালে ছোৱালী দুজনীক মাতি দিয়ক আৰু। ৰ'ব, মই মাতি দিছোঁ। তোমাৰ পিছে কোনজনী ছোৱালী পচন্দ হৈছে, সৰুজনী নে ডাঙৰজনী? মা, মইতো এদিনহে দেখিছোঁ, সেইবাবে গম নাপাওঁ সৰু নে ডাঙৰ। হ'ব দিয়া, ইয়াত দেখিবা নহয়, তেতিয়াই চাই ল'বা আৰু। এইকেইজনীয়ে মোৰ ছোৱালী, চুমি আৰু চুমকি। নমস্কাৰ, আপোনালোকে ভালে ভালে আহি পালেহি। অঁ, পালোহি। এতিয়া কোনজনী ডাঙৰ কোনজনী সৰু ধৰিবই পৰা নাই নহয়। মই ডাঙৰ আৰু মোৰ নাম চুমি। এই মোৰ ভণ্টি, তাইৰ নাম হৈছে চুমকি। ইহঁতক লৈয়ে মই জীয়াই আছোঁ আৰু। দুইজনী ছোৱালীয়ে ধুনীয়া পাই। এতিয়া পিছে তোমাৰ কোনজনী পচন্দ হৈছে কোৱা আকৌ। মোৰ চুমকিহে পচন্দ হৈছে। কি? কিন্তু তাইতো সৰুহে মোতকে। একো নহয়, মই ছাৰক কথা দি থৈছোঁ, তেওঁ যোনজনীয়ে পচন্দ হৈছে তাইৰ লগতে মই বিয়া কৰাই দিম। চুমকিৰ কিবা আপত্তি আছে নেকি? দেউতা, আপুনি যদি পচন্দ কৰিছে মোৰনো কি আপত্তি থাকিব। ঠিক আছে তেতিয়াহ'লে। হয় নেকি? তেতিয়াহ'লে বিয়া ফাইনেল আৰু। যা তহঁতি এতিয়া চাহ যোগাৰ কৰগৈ। হ'ব দেউতা। ইমান ধুনীয়াকৈ ওলাই মেলি থাকিলোঁ, মেকআপ কৰি থাকিলোঁ, আৰু তাইকে পচন্দ কৰিলেগৈ লাষ্টত। তাইতো কাম কৰি কৰি বেয়া হৈ গৈছিলে, একো মেকআপো ঘঁহা নাই। হ'লেও মোৰ সপোন এতিয়া পূৰেই নহ'ব। তাই ধনী ঘৰলৈ বিয়া হৈ ৰাজৰাণী হৈ থাকিব, আৰু মই ইয়াত গোটেই কামবোৰ কৰি থাকিব লাগিব। নহ'ব, মই এইবোৰ হ'বলৈ নিদিওঁ। কি হ'বলৈ নিদিয় তই? একো নহয় দেউতা। মই শুনিলোহে চব, আৰু মই চব কথাই জানো, কিন্তু মই ইমান দিনে তোক একো কোৱা নাছিলোঁ। এতিয়া তই তাতকৈ বেছি ভাবিবলৈ ধৰিছ, সেইবাবে মই তোক ক'বলগীয়া হৈছে। মই গম পাওঁ যে তই ঘৰৰ কাম চব তাইৰ পৰাই কৰাও, কিন্তু দেখিলি এতিয়া লোকৰ লগত বিয়া কৰিবলৈ যাওঁতে তোৰ নিজৰ লগতহে তেনেকুৱা হ'ল। ময়ো নাজানো যে তেওঁ কাক পচন্দ কৰিছিল, হ'লেও দেখিছ তেওঁ তাইকহে পচন্দ কৰিলে। মই তহঁতৰ কথা তেওঁক একোৱেই কোৱা নাই, কিন্তু তেওঁতো তাইকহে পচন্দ হ'ল দেখিলি। এতিয়াও সময় আছে, তই যদি ভাল হ'ব পাৰ তোৰ জীৱনটো ভাল হ'ব। লোকক কেতিয়াও হিংসা নকৰিবি, আৰু তাইৰ লগত যাতে একো বিয়া কৰিবলৈ নাভাবো, নহ'লে চাবি মই কি কৰিম। এইটো শিক্ষাৰ পৰাই নিজৰ জীৱনটো ঠিক কৰি ল তই, যাতে তই পাছত পস্তাবলগীয়া নহয়। দেউতাই ঠিকেই কৈছে, মোৰ সঁচাকৈ বহুত ডাঙৰ ভুল হৈ গ'ল। মই ইমানে লোভ কৰিছিলোঁ আৰু অহংকাৰী হৈ গৈছিলোঁ। নিজৰ ভণ্টিজনীৰ ওপৰতে বেয়া অত্যাচাৰ কৰিবলৈ লৈছিলোঁ, আৰু মোৰ কামৰ ফল মই এতিয়া পাই গ'লোঁ। মই ভাবিছিলোঁ যে মই ধনী ঘৰলৈ বিয়া হৈ ৰাজৰাণী হৈ থাকিম, কিন্তু এতিয়া তাৰ উল্টাটোহে হ'ল। এতিয়া তাইহে ভালকৈ থাকিবলৈ পাব। মোৰ নিজৰ ভুলৰ কাৰণেই এইবোৰ হৈছে। এতিয়াৰ পৰা তেনে ভুল নকৰোঁ, তাই জীৱনৰ বাবে ময়ো সুখী হ'ম। যাওঁ এতিয়া তাইক বিয়াৰ শুভেচ্ছা দি থৈ আহোঁগৈ। অথনি তাইক মই বহুত বেয়াকৈও ক'লোঁ। মই থাকোঁতে তাই কিয় বিয়ালৈ মান্তি হ'ল, সেইবোৰ চব কিমান যে গালি দিলোঁ। যাওঁ এতিয়াৰ পৰাই মই ভাল হওঁ, তেতিয়াহে মোৰ জীৱনটোৰ লগত ভাল হ'ব। আপোনালোকে আমাৰ ভিডিঅ'টো চাই কেনে পালে? যদিহে ভাল পালে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। লগতে শ্বেয়াৰ কৰিব আৰু আমাক বহুত মৰম দিব। ধন্যবাদ। ধন্যবাদ।